নমস্কাৰ। মই আজি তোমালোকক আধুনিক অসমীয়া নাটকৰ ধাৰা সম্পৰ্কত কিছু আলোচনা কৰিম। তোমালোকে অসমীয়া নাটকৰ ইতিহাস কেনেদৰে আৰম্ভ হৈছিলে হয়তো অলপ জানাই যে আমি এটা কথা জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়নে? গতিকে ঠিক তাৰ পিছৰ পৰ্যায়ত অংকীয়া নাটৰ পিছৰ পৰ্যায়ত আহি আজি আমাৰ নাটকে এই অৱস্থাত উপনীত হৈছে। আৰু গতিকে আমি জানো যে আধুনিক সাহিত্য পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ ফল বুলি কওঁ। ঠিক সেইকাৰণে সাহিত্যৰ আন শাখাসমূহৰ দৰে আধুনিক অসমীয়া নাটকো হৈছে পাশ্চাত্য নাটৰ ধাৰণাত আদৰ্শত গঢ়ি উঠা এক ফল। যিদৰে চুটিগল্প উপন্যাস পাশ্চাত্য আদৰ্শত জন্ম হৈছিল। গতিকে পাশ্চাত্যৰ আদৰ্শত নাটক জন্ম হোৱাৰ আগলৈকে অসমীয়া সাহিত্যত অসমীয়া সমাজত মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাটসমূহ আৰু পৰৱৰ্তী নাট্যকাৰসকলৰ দ্বাৰা ৰচিত অংকীয়া নাট বা অন্যান্য নাটসমূহ আমাৰ অসমীয়া সমাজত অসমত চলি আছিল। ঠিক তেতিয়ালৈকে চলি আছিল যেতিয়ালৈকে শিক্ষিত এচাম চহৰীয়া ডেকা ল'ৰাই বা যুৱচামে পাশ্চাত্য ধ্যান ধাৰণাৰ সন্মুখীন হোৱা নাছিল, পাশ্চাত্য ৰীতি নীতিৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল বা জনা নাছিল। গতিকে ঠিক তেতিয়ালৈকে গাঁওবিলাকত অংকীয়া নাট বহু দিনলৈকে চলি আছিল। তাৰপিছত যেতিয়া এই যুৱচামে কলিকতাত উচ্চ শিক্ষা লাভৰ কাৰণে কলিকতাত পঢ়িবলৈ গৈছিলে, ঠিক তেতিয়াই তেওঁলোকে পাশ্চাত্য সাহিত্যৰ প্ৰতি অলপ আকৰ্ষণ হৈছিলে। গতিকে আকৰ্ষণ হওঁতেই কথাটো এনেকুৱা ভাবিলে তেওঁলোকে যে এচাম শিক্ষিত ডেকাই কলিকতাত দেখিলে বঙলা নাটৰ অভিনয় কৌশল দেখি তেওঁলোকৰ মনতো ঠিক একেধৰণেৰে নাটক ৰচনা কৰাৰ এটা হেঁপাহ জাগিল। আৰু তেওঁলোকে নতুন নাটকৰ সোৱাদ পালে। পাশ্চাত্য শৈলীৰ যি নাটকৰ সোৱাদ, সেই সোৱাদটো তেওঁলোকে লাভ কৰিলে। আৰু সেইকাৰণে তেওঁলোকেও এক নতুন নাটক পোৱাৰ কাৰণে, নতুন নাটক সৃষ্টি কৰাৰ বাবে, মঞ্চস্থ কৰাৰ কাৰণে তেওঁলোকৰ হাবিয়াস হ'ল। গতিকে তেওঁলোকে তেতিয়া যিসকলে কলিকতাত আছিল সেই সময়ত কলিকতাত আকৌ 1775 চনত পাশ্চাত্য নাট্য ৰীতিৰে প্ৰথমে লেবেডেভ নামৰ ৰুছ দেশীয় লোকে কলিকতাত পাশ্চাত্য শৈলীৰে নাটক অভিনয় কৰিছিলে। কিন্তু সেই সময়ত কলিকতাতো আকৌ প্ৰথম অৱস্থাত ইংৰাজী আৰু সংস্কৃত নাটককেই অনুবাদ কৰি মঞ্চস্থ কৰা হৈছিল। সেই নাটকেই চলি আছিলে। কিন্তু পিছৰ সময়ত আমি দেখিলোঁ যে দুখন মৌলিক বঙলা নাটকৰ সৃষ্টি হ'ল। সেই দুখন নাটক আছিলে কি জানানে? কীৰ্তিবিলাস আৰু কুলীন কুল সৰ্বস্ব। এই নাটক দুখন ৰচনা হৈছিলে 1851 চনত আৰু 1854 চনত। এই দুখন যেতিয়া মৌলিক বঙলা নাটকৰ মঞ্চস্থ হ'ল, ঠিক তেতিয়াৰ পৰাই বঙলা নাটক ধাৰাবাহিকভাৱে মঞ্চস্থ হ'বলৈ ধৰিলে। মৌলিক নাটকসমূহ এই মৌলিক নাটক দুখন ৰচনা হোৱাৰ আগলৈকে কি নাটক চলি আছিল বুলি ক'লোঁ? সংস্কৃত আৰু ইংৰাজী নাটকৰ অনুদিত নাটক। ঠিক আছে। গতিকে আৰু সেই নাটকসমূহ মৌলিক নাটকসমূহ ক'ত মঞ্চস্থ কৰিছিলে জানানে? কলিকতাত এটা মঞ্চ
স্থায়ী মঞ্চ এটা প্ৰতিষ্ঠা কৰি লৈছিলে। সেই মঞ্চটোৰ নাম আছিলে বেংগল নেশ্যনেল থিয়েটাৰ। গতিকে এই বেংগল নেশ্যনেল থিয়েটাৰৰ মঞ্চতে এই নাটকসমূহ মঞ্চস্থ কৰিছিল। আৰু এই মঞ্চটো গঠন হৈছিলে 1872 চনত। ঠিক সেই সময়তে আমাৰ কলিকতাত পঢ়ি থকা ডেকাসকলে বঙলা নাটসমূহ দেখি, বঙলা নাটৰ মঞ্চস্থ ৰূপ দেখি আমাৰ অসমীয়া ভাষাটো নাটক ৰচনা কৰাৰ মনস্থ কৰিলে, নাটক ৰচনা কৰিবলৈ মন মেলিলে। আৰু সেই নাটক ৰচনা কৰিবলৈ মন মেলিলে, কিন্তু কি আদৰ্শ ল'ব তেওঁলোকে? সেই পাশ্চাত্য যি মঞ্চায়নৰ যিটো কৌশল, মঞ্চস্থৰ যিটো কৌশল, শৈলী, সেইবিলাক তেওঁলোকে আয়ত্ত কৰিবলৈ ধৰিলে। এইকাৰণে কৰিলে কাৰণ তেওঁলোকে সেই নতুন শৈলীটোৰ প্ৰতি আকৰ্ষণ হ'বলৈ ধৰিলে। গতিকে চাবা, কিন্তু তাৰ সেই আগলৈকে কিন্তু আমাৰ অংকীয়া নাটৰ বৰ সাংঘাতিক ধৰণে প্ৰচাৰ আছিলে। অংকীয়া নাটসমূহে মানুহক মানে মন প্ৰাণ বৰ সুন্দৰ কৰি ৰাখিছিলে। এটা বেলেগ ধৰণৰ পৰিৱেশ এটা সৃষ্টি ৰাখিছিলে। ধৰ্মৰ প্ৰচাৰত অধিক গুৰুত্ব দিছিলে। মানুহৰ মনবিলাক ধৰ্মৰ পিনে ধাবিত কৰিবলৈ চেষ্টা কৰিছিলে অংকীয়া নাটসমূহৰ জৰিয়তে। এটা ধাৰ্মিক পৰিৱেশ, ধৰ্মীয় পৰিৱেশ এটা বিৰাজ কৰি আছিল। কিন্তু লাহে লাহে সেই ডেকাসকলে যেতিয়া কলিকতাত পঢ়িবলৈ গ'ল, পাশ্চাত্য ৰীতি নীতি দেখিলে, ঠিক তেতিয়াই তেওঁলোক তাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে। নতুনৰ প্ৰতি আমাৰ সকলোৰে আকৰ্ষণ থাকে, এটা স্বাভাৱিক কথা নহয় জানো? গতিকে ঠিক তেনেদৰে যিহেতু নেদেখা বস্তুটো তেওঁলোকে দেখিলে, সেই নেদেখা বস্তুটোৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ স্বাভাৱিকতে জাগিল। গতিকে চাবা, ঠিক লাহে লাহে আমাৰ ঊনবিংশ শতিকাৰ শেষৰ দশকৰ পৰা অসমতো পাশ্চাত্য শৈলীৰে মঞ্চ গঠন হ'বলৈ ধৰিলে। এই চনত গঠন কৰিলে চাবা, গুৱাহাটীত কৰিলে 1875 চনত, যোৰহাটত কৰিলে 1899 চনত, তেজপুৰত হ'ল 1897 চনত, গোলাঘাটত হ'ল 1895 চনত, তাৰপিছত হ'ল শিৱসাগৰত হ'ল 1899 চনত, নগাঁৱত হ'ল 1902 চনত। এইদৰে আমাৰ ডেকাসকলে পাশ্চাত্য শৈলীৰে স্থায়ী আৰু অস্থায়ী এই দুয়োটা মঞ্চই তেওঁলোকে গঠন কৰিলে। এতিয়া চাবা, সেই সময়ছোৱাত এই মঞ্চসমূহত বঙলা নাটসমূহ অনুদিত কৰি মঞ্চস্থ কৰিছিলে বা আন দুই এখন নাটকো ৰচনা কৰিবলৈ ধৰিলে। বিভিন্ন ধৰণৰ নাটক মঞ্চস্থ হ'বলৈ ধৰিলে। ঠিক এনেদৰে বিভিন্ন নাটক ৰচনা কৰি আহি এটা পৰ্যায়ত প্ৰথমবাৰৰ বাবে গুণাভিৰাম বৰুৱাৰ ৰামনৱমী নাটকখনৰ মঞ্চস্থ হ'ল 1857 চনত। গতিকে এইখনেই আছিল প্ৰথম অসমীয়া আধুনিক নাটক, যিটো পাশ্চাত্য কলা কৌশল অৱলম্বন কৰি সকলো ৰীতি নীতি, নাটকৰ সকলো নীতি নিয়মৰ মাজেৰে ইয়াক মঞ্চস্থ কৰা হৈছিলে। তাৰ আগতো নাটক ৰচনা হৈছিলে, সেই বিষয়ে আমি আৰু পিছৰ খণ্ডত আলোচনা কৰিম। গতিকে আজি আমি এই নাটকৰ কেৱল সামান্য আভাসটো দিলোঁ। গতিকে পিছৰ খণ্ডবিলাকত আৰু অসমীয়া নাটকৰ যিটো ধাৰাৰ ৰীতি নীতি, সেইবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে আৰু পিছৰ খণ্ডকেইটা ভালকৈ চাই থাকিবা, আৰু কিবা নাজানিলে মোৰ লগত যোগাযোগ কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।